তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? নিশ্চয় আশা কৰিছোঁ সকলোৰে নিশ্চয় ভালেই। তো ভাবিলোঁ বহুদিন ব্লগ দিয়া নাই, আজি ব্লগ এটা দিওঁ। তো আজি আমি এজেগাত যাম মানে আজি নামঘৰ যাম, আঠখেলীয়া নামঘৰ। তো আৰু বহুতকেইজন ল'ৰা যাব, অকল মই নহয়। তো এজন দাদা এইখিনিছে আৰু ইজনক লগ কৰিমগৈ এতিয়া গৈ পেলাই। তো আজি ব্লগটি ষ্টাৰ্ট কৰোঁ আহক। তো চাই থাকক আজি ব্লগটি। তো দাদাসকল আগত গৈ আছিলে, লগ পালোঁগৈ। তো এতিয়া আমি গোটেইকেইজন একেলগে গৈ থাকিম। চাই থাকক আগলৈ। আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ আহা কাষৰলে বহি যোৱা হিয়া প্ৰণয়তে ৰৈ হৈ আজি তৰাৰ মাদকতাৰে লিখিম তোমাক লৈ উন্মাদৰে গীত তোমাক লৈ লাহে লাহে আমি আঠখেলীয়া নামঘৰ আদৰণি গেটবোৰ দেখিছে নিশ্চয়, আমি পাইছোঁহি এখন এখনকৈ। সকলোবোৰ গেট লাহে লাহে গোটেইকেইজন পাৰ হৈ গৈ আছোঁ। তো আমি আৰু 200 মিটাৰমান আছে পামগৈ। তো চাই থাকক গ'লে। তো আমি একোখন গেট মানে 2 নম্বৰখন গেট সোমাই আহিলোঁ লাষ্টৰ। তাৰপিছত আমি এইফালে সোমাই গৈছোঁ গাড়ী ষ্টেণ্ডৰ ফালে, গাড়ী ৰাখিবলৈ। তো আমি গাড়ী ৰাখিবলৈ জেগা পোৱা নাই, চাইছোঁ ইফালে কিন্তু বিচাৰি পোৱা নাই। তাৰপিছত দেখিলোঁ সেইফালে আছে গাড়ী ষ্টেণ্ড, তো সেইফালে গ'লোঁ। তো আমি এতিয়া গাড়ীকেইখন ৰাখি লওঁ। তো চাই থাকক। তো ইয়াত গাড়ী ৰাখিবৰ বাবে টিকেট কাটিব লাগিব, 10 টকা টিকেট এখন গাড়ীত। আপোনালোকে নিশ্চয় আহিছে, নিশ্চয় গমেই পাই হপায় গাড়ী ৰাখিলে 10 টকাই টিকেট লয় বুলি। তো আমি গাড়ী ৰাখি ল'লোঁ।
নামঘৰ ভিতৰৰ পৰা আমি ওলাই আহি যাব ল'লোঁ ইয়াত আহিছে। তো এতিয়া আমি সকলো প্ৰসাদ লৈ এতিয়া ঘৰলৈ যাবলৈ আহিছোঁ। চুৰিয়া খুলোঁগৈ, আকৌ আগৰ ড্ৰেছত আহোঁগৈ। তো দাদা ক'লে এইফালে দোকান এখনত কিবা লয় বোলে, তো লৈ লওক। তো চুৰিয়া খুলি দিলোঁ, তো আগৰ ড্ৰেছত আকৌ দেখিলে। তো আমি এতিয়া ঘৰ যাম, সকলোৱে চুৰিয়া খুলিলোঁ, আকৌ আগৰ ড্ৰেছত আহি গ'ল। তো এতিয়া আমি ঘৰ যাম, গাড়ী উলিয়াওঁ, গাড়ী গৈছে, গাড়ী উলিয়াই এতিয়া আমি ঘৰ যাওঁ। তো আমি এতিয়া লাহেকৈ ওলাই আহিছোঁ নামঘৰৰ পৰা। তো ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ, কিবা এটা খাই লওঁগৈ ক'ৰবাত ৰখি পেলাই। তো চাই থাকক। তো এতিয়া আমি পালোঁহি চিংগিজান বেম্বো ধাবা। ইয়াত সকলোৱে কিবা এটা খাই লওঁগৈ, ভোক লাগি আছে, ভোক আছে। তো সকলো বহি আছে দেখিছে নিশ্চয়, পানী বটল মুখৰ আগত লৈ। তো ভাত পালেহি, সকলো বহিলে। মই মাংসৰ বাবে ৰখি আছিলোঁ, মাংস পোৱা নাছিলোঁ। তো মাংসও আহি গ'ল, গাহৰি মাংস। তো এতিয়া আমি খাই লওঁ, চাই লওঁ। তো খাই বৈ হৈ গ'ল, পূৰা কাঁহী চাফা আহিছে। তো এতিয়া মই বাহিৰলৈ ওলাই যাওঁ লাহেকৈ। তো গোটেইকেইজন দাদা একেলগে বহি আছে, হিচাপ কৰি আছে কাৰ কিমান হ'ল। তো আমি এতিয়া বিল পে'মেণ্ট কৰোঁ, তাৰপিছতে আমি ঘৰ যাম। তো আপোনালোকে যদি খাব বিচাৰে, যদি আহে আঠখেলীয়া, তেতিয়া খাব পাৰিব। চিংগিজান বেম্বো ধাবা বুলি কয়। তো ফকানি গাঁৱত দেখিবই, আঠখেলীয়া গাঁৱতে দেখিবই। তো ইয়াত সোমাই খাই যাব পাৰিব। এতিয়া আমি ঘৰৰ পামগৈ, আহি আছোঁ, আৰু অলপ দূৰ আছে, অলপ দূৰ মানে পালোঁহি আৰু। তো আমি এতিয়া অলপ ৰখিলোঁ 10 মিনিট এইখিনিতে, তাৰপিছত ভিডিঅ'টো বেছি দীঘল নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। তো কমেণ্টটো কৰিবই, কেনেকুৱা হৈছে ক'ব, তেতিয়া গম পাম, তেতিয়া আগবাঢ়ি যাম আৰু ভিডিঅ' দিব পাৰিম আপোনালোকৰ মাজত। তো সকলোৱে ৰখি ল'লে। তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ, বাই বাই। তো আকৌ অন্য এটা ভিডিঅ'ত লগ পাম, বাই বাই।